ঘিলামৰাৰ ভকতগাঁও নামঘৰত বুধবাৰে নিশা ভাওনা প্ৰদৰ্শন। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে কণ কণ কিশোৰ-কিশোৰীসকলৰ অভিনয়ে ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শন কৰে। কণ কণ কিশোৰ-কিশোৰীসকলৰ ভাওনা প্ৰদৰ্শন চাবলৈ ঘিলামৰাৰ বিভিন্ন ঠাই দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। আমি আজি 2012 চনতে আমি এই নামঘৰত ৰূপালী জয়ন্তী পাতি গৈছোঁ, সোণালী জয়ন্তী আমি পাতি গৈছোঁ। ইয়াত প্ৰতি বছৰে শংকৰোৎসৱ দুদিনীয়া আৰু তিনিদিনীয়া কাৰ্যসূচী আমি পালন কৰোঁ। ইয়াত এইবাৰ আমি এটা কথাই মনলৈ আহিলে, প্ৰতি বছৰ পাতি আহিছোঁ যদিও ইয়াত আমি এটা ব্যতিক্ৰম দেখিছোঁ, আমি উন্নতি কৰিব পৰা নাই। যিমানো উন্নতি কৰিব লাগে সিমানো উন্নতি কৰিব পৰা নাই। সেইকাৰণে আমি কণ কণ শিশুসকলক গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শক আমি বিশ্ব দৰবাৰলৈ নিব পৰা ব্যৱস্থাৰে তেওঁলোকক আধ্যাত্মিক দিশেৰে আগুৱাই নিব পৰা ব্যৱস্থা আছে বুলি ভাবি আমি তেওঁলোককে এই ভাওনা প্ৰদৰ্শনেৰে আধ্যাত্মিক দিশত আগবঢ়াব বুলি আশা ৰাখিছোঁ। আজি আপোনালোকৰ ভাওনাখনৰ নামটো কি? আমি ভাওনাখনৰ ৰুক্মিণী হৰণ নাটক আমি গুৰুজনাৰ নাটককে আমি উপস্থাপন কৰিছোঁ। ইয়াত আমি প্ৰথম দিনা কাৰ্যসূচীৰে বৃক্ষৰোপণ কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। তাৰপিছত ধৰ্মধ্বজা উত্তোলন কৰিছোঁ। তাৰপিছতে আমি স্মৃতি তৰ্পণ কৰিছোঁ। তাৰপিছত নাম প্ৰসংগ আৰু বিয়ানাম এইবিলাক প্ৰতিযোগিতা চলিছে। তাৰপিছত দ্বিতীয় দিনা কাৰ্যসূচী আমাৰ মুকলি মিটিঙত আমি আমাৰ গাঁৱৰ উদীয়মান যুৱকসকলক গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শবোৰত বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমি 10জন ব্যক্তিক, গাঁৱৰ 10জন ব্যক্তিক আমি বাছি তেওঁলোকক ভাষণ দিবলৈ যোজা চলাই আজি আমি সমাপ্ত কৰিছোঁ। তাৰপিছতে আজি ৰাতি আমি গধূলাৰ পৰা গায়ন বায়নেৰে লৈ ভাওনা প্ৰদৰ্শন প্ৰতিটো নাম চলি আছে। কিন্তু তাৰ তুলনাত আমাৰ ভকতগাঁৱত যি দেখিছোঁ, আমি যথেষ্ট ৰাইজ দেখিছোঁ। গতিকে আমি সেইটোৰ পৰা সন্তোষ পাইছোঁ আৰু ভাওনা চাবলৈ অহাসকলো বৰ নিমাতে থকা দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা আমাৰ অনুমান হয় যে ভাওনাখন ভাল হৈছে বুলি আমাৰ দৃঢ় বিশ্বাস।